যদিহে আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদিহে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মই মোৰ চেনেলটোলৈ আপোনালোক সকলোকে। আৰু আজি মই গোলাঘাটত থকা বাবা থান শিৱ মন্দিৰলৈ আহিছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো তাকে শ্বেয়াৰ কৰোঁ। চ' আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। তো এতিয়া মই প্ৰথমতে চাকিখন জ্বলাই লওঁ। তো আমাৰ এতিয়া চাকি জ্বলাই হৈ গৈছে আৰু ইয়াৰ ওচৰতে বহুকেইটা সৰু সৰু বেলেগ মন্দিৰো আছে। এতিয়া সেইকেইটালৈ যাওঁ অকণমান আৰু আপোনালোককো দেখুৱাওঁ। তো ব'লকচোন এতিয়া ওচৰত থকা সৰু সৰু মন্দিৰকেইটালৈ যাওঁ। তো এইটো হৈছে হনুমান মন্দিৰ। মই ইয়াতো চাকি এগছ জ্বলাই লওঁ। আৰু এইটো হৈছে গণেশ মন্দিৰ আৰু মই ইয়াতো এতিয়া দৰ্শন কৰি লওঁ। আৰু এই মন্দিৰৰ চৌহদত বহুত বান্দৰ দেখিবলৈ পোৱা যায়। দুটামান বান্দৰ ময়ো কেপচাৰ কৰি ল'লোঁ কেমেৰাত। আৰু লগতে মই মন্দিৰৰ ভিতৰ ভাগ আৰু বাহিৰ ভাগ আপোনালোকক পুনৰ এবাৰ ভালদৰে দেখাই দিছোঁ। তো এতিয়া আমাৰ সকলোবিলাক মন্দিৰটো সোমোৱা হৈ গৈছে আৰু এয়া চব মোৰ পাছফালে আছে একদম বহুত ডাঙৰ খাৰগৰু এটা বনাই থোৱা আছে। আৰু যিহেতু শিৱ বাবাৰ বাহক হয় খাৰগৰু, তো প্ৰত্যেকটো শিৱ মন্দিৰতে থাকেই আৰু ইয়াতো বহুত ডাঙৰকৈ বনাই থোৱা আছে। তো আপোনালোকক দেখুৱাই দিছোঁ অকণমান। তো এতিয়া আমাৰ ইয়াত হৈ গৈছে সকলোবোৰ আৰু এতিয়া আমি বাবা থান আগত য'ত আছিলে পুৰণা মন্দিৰ তালৈ যাম। তো এতিয়া তালৈ যাওঁ আৰু আহক তেন্তে দেখাওঁ তাতনো কি আছে। তো এতিয়া আমি তালৈ গৈ আছোঁ। ইয়াৰ পৰা বেছি দূৰ নহয়, প্ৰায় 1-1.5 কিলোমিটাৰমান হ'ব। গৈ পামেই এতিয়া। আৰু এইটো হৈছে পুৰণা বাবা থান মন্দিৰ আৰু যিহেতু এই পাহাৰটোৰ ওপৰতে আগতে বাবা থান মন্দিৰ আছিলে, কিন্তু ইয়াত বহুত ওখ কাৰণে হয়তো মানুহে উঠিব নোৱাৰে, বহুত মানুহে উঠিবলৈ অসুবিধা হয়। তাৰ সুবিধা কাৰণে এতিয়া তলত বনাই দিলে, কিন্তু আগতে এই পাহাৰটোৰ ওপৰতে আছিলে আৰু প্ৰত্যেকজন ব্যক্তি এতিয়াও ইয়াত দৰ্শন কৰি যায়। তো আজি ময়ো আহিছোঁ। তো ওপৰলৈ যাওঁ এতিয়া, আপোনালোককো দেখুৱাওঁ। তো এতিয়া কেইটামান চিৰি আহিলোঁ, যথেষ্ট ভাগৰ লাগি গৈছে আৰু বহুতখিনি যাবলৈ বাকী আছে। তো একেবাৰে ওপৰৰ পৰা আপোনালোকক দেখুৱাম আকৌ।
তো ফাইনেলি একেবাৰে ওপৰত পাই গ'লোহি, যথেষ্ট ভাগৰ লাগি গ'লগৈ। এতিয়া ওপৰত কি কি আছে দেখাওঁ, আৰু আগতে এনেও বাবা থান মন্দিৰ ক'ত আছিলে ওপৰত, তো সেইটোও দেখাওঁ আপোনালোকক। তো আহকচোন চাওঁ। এইটোৱে হৈছে সেই পাহাৰটো য'ত আগতে বাবা থান মন্দিৰ আছিলে, আৰু এই পাহাৰটোৰ নাম হৈছে নক্সা পাহাৰ, আৰু ইয়াতে আছিলে আগতে বাবা থান মন্দিৰটো। আৰু বহুতো অসুবিধাৰ কাৰণে এটা তললৈ লৈ গ'ল বাৰু। তো আগতে যদিহে মন্দিৰলৈ অহা যায় তেন্তে ইমান দূৰ কষ্ট কৰি আহি দৰ্শন কৰিবলগীয়া হৈছিলে। এতিয়াও এইবোৰ পুৰণা কীৰ্তিচিহ্ন কিছুমান আছে, সেইবোৰ দেখুৱাই দিছোঁ আপোনালোকক। তো এতিয়া আমাৰ ইয়াতে সকলোবিলাক চোৱা হৈ গৈছে। পাহাৰৰ ওপৰত যি যি আছিলে মই চালোঁ, আপোনালোককো দেখুৱালোঁ। আৰু এতিয়া আকৌ তললৈ যাব লাগিব, ইমানখিনি চিৰি নামি। তো এতিয়া মই তললৈ যাওঁ আকৌ। আৰু এতিয়া আমাৰ সকলোবোৰ হৈ গৈছে, সকলোবোৰ ভালকৈ দৰ্শন কৰি ল'লোঁ। এতিয়া ঘৰলৈ যাম, আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে। আৰু যদিহে সঁচাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদিহে প্ৰথমবাৰ কাৰণে মোৰ চেনেলটো চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব, আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তো আজিলৈ ইমানেই, ধন্যবাদ।